মা শুনিলেহে পোৱা নাই মা হাগা লাগছিল আবতো লৈ আয় মা শুনিলেহে পোৱা নাই নেকি কাকদিদা 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 গিল জোতা আনি যা মা কাপ দুটা দিয়ে ব ভাই ইয়াতে ব হাগি থাকি থকা মানুহ ইয়াতে বহিব লাগিব ব ইয়াতে ব দে 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 ময়ে ঢালো না তয়ে ঢালবি মোক আৰু ঘৰত ৰখি আছে নাস্তা নাই হ'ব নাস্তা নাই সুদাকে বহুতে খাব লাগিব বেমাৰী মানুহ ভাই মই ৰাস্তা ক'ত পাম ভাল মই যাওঁ এতিয়া তই থাক যা বাৰু তই এটা বস্তু লৈ যাবি ৰ কি বস্তুৱে যা এখন মেঘালয় চিঠি লৈ যা তাইক বহুদিন লাগো বনাই আৰু তাইক লগ ধৰিম বুলি কবি কেতিয়া আনবি তাই দেখোন পাগলে হৈছে দে সকান্তে বিয়াখন খাব লাগে আনিম ৰ ঘৰটো অলপ তাৰমান নৰবা বাৰু তাহাৰ ঘৰত বাপে কাহো আছে কালি দি দিম নেকি দে মই যাম দে এতিয়া যা যা বাৰু তই দে হাতী গলে দুচাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব হাঁহি মাৰি কাষলে কোনে মোক মাতিব কেনে আছা মোৰে জান কোনে খবৰ সুধিব কোনে বাৰু জোকাব কোনে মোক নিচুকাব তুমি কাষত নাথাকিলে কোনে নজান বলিব মেঘালী মেঘালী ও 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 মেঘালী ও ময়ে ও কাকরিটা এখন চিঠি দিয়েছি তুই লোক মোৰ হিয়াৰ ভাজে ভাজে তুমি ভালে আছো নাহি হাগা ভাল পাইছি না মই কালি যাম দে মই এতিয়া যাং দে যা
তোলৈ যে কিমান মৰম মোৰ নুবুজিলে বাপেৰে যে তোৰ দিব হেনো তোকে বিয়া যোন হইলৰে চাকৰি কৰা কোনোবা আপোন মই হলো খেতি কৰা দুপুৰা মাটিৰে গৰাকী কেনেকৈ জিনিম জানো যোন তোৰে ঘৰৰ সহাৰি মই হলো খেতি কৰা দুপুৰা মাটিৰে গৰাকী কেনেকৈ জিনিম জানো যোন তোৰে ঘৰৰ সহাৰি দেখুৱালে বুজি পাব নেকি বুকু দুফাল কৰি দিচাং ৰাঙলী দয়াং ৰাঙলী দিখৌ ৰাঙলী হ'ব তোকে নেপালে মোৰ হিয়াখন এই চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।